চাবুৱাৰ ঐতিহাসিক ছেইণ্ট লুক হস্পিটেলখনত আৰ্থিক দীনতাৰ বাবে ইয়াৰ মালিকী স্বত্ব সলনি হ'ল। কেৱল আৰ্থিক দুৰৱস্থা দূৰীকৰণৰ উদ্দেশ্য আগত ৰাখি মালিকী স্বত্ব সলনি হোৱাই নহয়, চিকিৎসালয়খনৰ গৰিমা অটুট ৰাখি উন্নত চিকিৎসাৰ ব্যৱস্থাও কৰিছে কৰ্তৃপক্ষই। বহু সময়ত অসমৰ ৰোগীসকলে হায়দৰাবাদৰ বা অন্য ৰাজ্যলৈ গৈ চিকিৎসা কৰোৱায়। দূৰযাত্ৰাৰ পৰিৱৰ্তে অসমৰ চাবুৱাতে ৰোগীসকলক বহিৰাজ্যৰ চিকিৎসকৰ ব্যৱস্থা কৰিছে। আপোনালোকে বিবেচনা কৰি চিকিৎসালয়খনৰ সৈতে যোগাযোগ কৰিব পাৰে। নমস্কাৰ, চাবুৱাৰ ছেইণ্ট লুক হস্পিটেলৰ পৰা আমি এটা ভাল খবৰ শুভ সংবাদ দিব ওলাইছোঁ। চাবুৱাৰ ছেইণ্ট লুক হাস্পাতালত ৰোগীৰ বাবে বিশেষ ঘোষণা। ডাক্তৰ প্ৰকাশন ৰাংগাস্বামীক সাক্ষাৎ কৰিব বিচৰা ৰোগীসকলৰ বাবে ভাল খবৰ। আল্ট্ৰাছাউণ্ডৰ বাবে বাহাল থকা 1 বজাৰ বিপৰীতে পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব। ডিব্ৰুগড় তিনিচুকীয়াতকৈ ICU বেডৰ মূল্য কম ছেইণ্ট লুক হাস্পাতালত। ডায়েলিচিছৰ মূল্য 2000 টকা। বহুমূত্ৰ ৰোগৰ বাবে হায়দৰাবাদৰ সলনি ছেইণ্ট লুক হাস্পাতালতে চিকিৎসা কৰাব পাৰিব। সন্তানহীনতাত ভুগি থকা ব্যক্তিসকলৰ বাবে বিশেষভাৱে চিকিৎসক আমন্ত্ৰণ কৰা হৈছে। ডাক্তৰ উমা দেৱীৰ দ্বাৰা প্ৰতিদিনে চিকিৎসাৰ সুবিধা প্ৰদান কৰা হৈছে। অহা 25 মাৰ্চ মঙলবাৰে আমাৰ ইয়াত চেন্নাই চিকিৎসক সুদূৰ মিয়ট হস্পিটেলৰ পৰা আহিব প্ৰকাশন ৰংগস্বামী। তেখেতৰ ৰিলেটেড যিসকল বেমাৰ, যিসকল ব্যক্তিয়ে লিভাৰ সমস্যাত ভুগি আছে তেখেতলোকে দেখাব পাৰিব। আৰু তেখেতলোকৰ আমি সুবিধাৰ্থে এটা নাম্বাৰ দিছোঁ, 8822455808 নাম্বাৰটোত যোগাযোগ কৰি ইয়ালৈ আহিব পাৰিব। আৰু এটা আমি আপোনাক বিশেষভাৱে জনাব বিচাৰিছোঁ, আমাৰ ৰাইজৰ সুবিধাৰ্থে আমি ইয়াত আল্ট্ৰাছাউণ্ডৰ সুবিধা আগতে আমাৰ ইয়াত 1 বজাৰ পৰা কৰা হৈছিল, এতিয়া আমি আগবঢ়াই নি 9 বজাৰ পৰা আমি ব্যৱস্থা কৰিছোঁ ৰাইজৰ সুবিধাৰ্থে। গতিকে আমি আল্ট্ৰাছাউণ্ডৰ সুবিধাটো আকৌ পুনৰবাৰ কৈছোঁ যে 9 বজাৰ পৰা আমাৰ আল্ট্ৰাছাউণ্ড ব্যৱস্থা কৰা হৈছে। যিসকলৰ আল্ট্ৰাছাউণ্ড কৰিবলৈ আছে সেইসকলে আমাৰ ৰাতিপুৱা আহিয়ে আল্ট্ৰাছাউণ্ড কৰিব পাৰিব। আৰু এটা কথা আমি এটা ৰাইজৰ মুখে শুনো যে চাবুৱাৰ ছেইণ্ট লুক হস্পিটেলত অলপ প্ৰাইচটো বেছি বুলি কয় বা দামটো বেছি বুলি কয়। আপোনাক ৰাইজৰ সুবিধাটো কৈছোঁ যে আমাৰ ইয়াত ICU বেডৰ 4000 টকাত আমি ICU বেডত লওঁ। ডিব্ৰুগড় তিনিচুকীয়াত 10-11,000 টকা লয়, সেইটো আমি জানিব পাৰিছোঁ। কিন্তু আমাৰ ইয়াত ICU বেডৰ প্ৰাইচটো হ'ল 4000। আৰু ডায়েলিচিছৰ সুবিধা আছে, ডায়েলিচিছৰ সুবিধা আমি 2000 টকা কৰিছোঁ। গতিকে ৰাইজৰ সুবিধাতে কৈছোঁ যে আমি ইয়াত জৰুৰীসকলৰ বিচনাৰ সকলো ব্যৱস্থা কৰা হৈছে। ইয়াত ICU আল্ট্ৰাছাউণ্ডৰ পৰা আধুনিক মেচিনৰ দ্বাৰাই লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় নাৰ্ছিং হোম তিনিচুকীয়াতকৈ আমি 40% কমন কৰি আমি ৰেহাই দিয়া হৈছে। আৰু আমাৰ যিসকলে ইয়াত ব্যক্তিয়ে দেখা কৰিবলৈ আহিব, পুনৰাই কৈছোঁ যে 8822455808 নম্বৰ যোগাযোগ কৰি আপোনাৰ ইয়াত দেখা কৰিব পাৰিব। আৰু এটা আপোনালোকে জানি ভাল পাব যে আমি যিসকল ৰোগীয়ে বহুমূত্ৰ ৰোগৰ বা বেমাৰৰ কাৰণে বা আপোনাৰ ডায়েলিচিছৰ কাৰণে বা অইন মেডিচিন বিশেষজ্ঞৰ কাৰণে আমি হায়দৰাবাদলৈ যাওঁ। আৰু প্ৰসূতিৰ বিশেষজ্ঞৰ কাৰণে সমস্যা হ'লে আমি হায়দৰাবাদলৈ যাওঁ। আপোনালোকে এতিয়া হায়দৰাবাদলৈ বিশেষভাৱে যাব নালাগে। ইয়াত আমাৰ হায়দৰাবাদৰ বহুমূত্ৰ ৰোগ আৰু মেডিচিন বিভাগৰ বিশেষজ্ঞ ডাক্তৰ সুভান্দ্ৰী চন্দ ছাৰ আমাৰ ইয়াত 24/7 বহিছে। আৰু ইয়াত আমাৰ অহাকালিৰ পৰা বহিছে। আপোনালোকে সংবাদ মাধ্যমত আমি আগতে অৱগত কৰিছোঁ। পুনৰাই কৈছোঁ যে ইয়াত আমাৰ যিসকল ৰোগীয়ে বহুমূত্ৰ ৰোগ চুগাৰত ভুগি আছে সেইসকল ৰোগীয়ে আমাৰ ইয়াত আহি 24/7 ডাক্তৰে দেখা কৰিব পাৰিব। আৰু দ্বিতীয়তে আৰু এটা ভাল খবৰ আছে, যিসকলে মাতৃত্ব লাভ কৰিব পৰা নাই বা স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ সমস্যাত ভুগি আছে বা পৰামৰ্শ ল'ব বিচাৰে, বিশেষকৈ আপোনালোকে ডাক্তৰ উমা দেৱী ভি উপস্থিত থাকি আপোনালোকে আছে ইয়াত 24/7 আমাৰ ইয়াত আছে। আপোনালোকে ইয়াত দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। যিসকলে মাতৃত্ব লাভ কৰিব পৰা নাই বা আপোনালোকৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ IVF কৰিবলৈ বিচাৰে বা কৃত্ৰিমৰ যোগেদি আপোনাৰ মাতৃত্ব লাভ কৰিব বিচাৰে, তেখেতলোকে আহি উমা দেৱী ভি বাইদেউক ডাক্তৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ লগ কৰি দিহা পৰামৰ্শ ল'ব পাৰিব। আপোনালোকৰ নাম্বাৰটো মই পুনৰাই কৈছোঁ, ইয়াত 8822455808 নাম্বাৰটো যোগাযোগ কৰি এই নম্বৰত আপোনালোকে আহিব পাৰিব। আৰু ইয়াত বিশেষকৈ মেডিচিন বিভাগৰ ডাক্তৰ আৰু ইয়াত স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ চিকিৎসক আমাৰ ইয়াত আছে, আহি যোগাযোগ কৰি আপোনালোকে পৰামৰ্শ ল'ব পাৰিব। ৰাইজৰ সুবিধাৰ্থে আমি আৰু এটা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, আমাৰ চিজাৰিঙৰ ব্যৱস্থা 40,000 টকা কৰা হৈছে আৰু নৰ্মেল ডেলিভাৰী 15,000 টকা কৰা হৈছে। যিসকল ৰোগীয়ে ইয়াত চিকিৎসা সেৱা ল'বলৈ আহিব বা স্ত্ৰী আৰু প্ৰসূতি ৰোগ দেখা কৰিবলৈ আহিব, চিজাৰিঙৰ কাৰণে 40,000 টকা আৰু নৰ্মেলৰ কাৰণে 15,000 টকা ব্যৱস্থা কৰা হৈছে। এইটো আমাৰ ইয়াৰ দ্বাৰা আপোনাক অৱগত কৰিলোঁ।